এতিয়া মই যিখন ঠাইত আছোঁ এইটো হ'ল আমাৰ টুকটুকি বজাৰৰ যিখন মাঠ আছে সেই মাঠটো এইটো চাইছে আপোনালোকে এইটো যে মাঠখন চাইছে এই মাঠখন মানে অলপ পাছত একেবাৰে পূৰা ভৰি যাব এনেকুৱা মানুহ হ'ব প্ৰায় 2000-3000 মানুহৰ ওপৰত হৈ যাব মানে এই মাঠখন যে চাইছে গোটেইখিনি ভৰি যাব এনেকুৱা মানুহ আহি পৰি আছে। হাই এভৰিৱান, তো কেছে হ্যাঁ आप लोग সবকে ঈদ মোবাৰক। আজিৰ দিনটো হ'ল ঈদৰ দিন মানে কুৰবানী ঈদৰ দিন। কুৰবানী ঈদৰ যিখন নামাজ আছে সেই নামাজখন অলপ আগতে পঢ়া হয়। কালি এলান কৰি কৈ দিছে যে কুৰবানী ঈদৰ যিখন নামাজ আছে সেই নামাজটো 8:30টাত পঢ়া হ'ব। মানে কুৰবানী ঈদৰ নামাজটো অলপ আগতে পঢ়া হয়, মানে নামাজটো পঢ়ি আহি সকলোৱে মানে গৰু কুৰবানী দিয়ে, সেইবাবে কুৰবানী ঈদৰ যিটো নামাজ আছে সেই নামাজটো অলপ আগতে পঢ়া হয়। এতিয়া মই যাম টুকটুকি বজাৰত। টুকটুকি বজাৰত যোৱাৰ কাৰণ হৈছে আমাৰ ঈদখন যে আছে, আমাৰ ঈদৰ যিখন মাঠ সজোৱা হয় সেই গোটেইবোৰ টুকটুকি বজাৰতে সজোৱা হয়। টুকটুকি বজাৰৰ পশ্চিম ফালে এটা মাঠ খোলা আছে, সেইটোত আমাৰ ঈদৰ মাঠখন সজোৱা হয়। তাতে গৈ আমি মাঠ পঢ়িব লাগে। আৰু টুকটুকি বজাৰতে আমাৰ ঈদৰ মানে যিবিলাক দোকান পোহাৰ আছে সেই দোকান পোহাৰ মানে তাত বহে। এতিয়া মই যাম চিধা টুকটুকি বজাৰত, তাত গৈ চাম যে তাত কিমান দোকান পোহাৰ বহিছে, কি দোকান পোহাৰ বহিছে, ঈদৰ গেটখন কেনেকৈ বনোৱাইছে, সেই গোটেইবোৰ মই আপোনালোকক এই ভিডিঅ'ত দেখুৱাম। আপোনালোকে এই ভিডিঅ'টো চাই থাকক। প্ৰত্যেক ঈদৰ দিনে বৰষুণ হয়, আজিও বৰষুণ হৈ আছে। চ' ফাইনেলি এতিয়া মই ঈদত আহিছোঁ। এতিয়া এইফালে চাইছোঁ যে মামা আৰু এইফালে আছে তফাজ্জল, ভালদৰে চাওক তফাজ্জল আৰু এইটো মামা আৰু এইফালে মোচা, মানে মামা এতিয়া দোকান খুলিছে। আজি হ'ল ঈদৰ দিন, আজিও তেওঁলোকে দোকান খুলিছে। আজি ঈদৰ দিন, আজি দোকান খুলিব নালাগিছিল, তেতিয়াও তেওঁলোকে দোকানটো খুলিছে। মানে দোকানবিলাক খুলিছে মানে কিহৰ কাৰণে আপোনালোকে গম পাইছে ন? মানে যিসকল মানুহে এতিয়ালৈকে মানে ঈদৰ কাৰণে মানে বস্তু পাতি কিনা নাই, মানে তেওঁলোকে যাতে এতিয়া বস্তু পাতি কিনিব পাৰে সেইবাবে বোলে তেওঁ দোকানটো খুলিছে। এতিয়া মই আপোনালোকক ভালদৰে মাঠখন দেখুৱাই আছোঁ আৰু ঈদৰ বাবে কেনেকুৱা কি কৰিছে, কিমান দোকান পোহাৰ বহিছে সেই গোটেইবোৰ মই আপোনালোকক দেখাই আছোঁ। এই গেটখন যে দেখা গৈছে, এই গেটখন হ'ল বজাৰৰ ঠিক মাজত থকা গেট। এইটো ঈদৰ বাবে এই গেটখন বনোৱা হৈছে। আৰু ইয়াত আপোনালোকে যিমান দোকান পোহাৰ দেখা পাইছে, পাণ দোকান আৰু খেলনা পাতিৰ দোকান, আৰু সেইফালে হোটেল চোটেল আছে। আৰু এতিয়া এইফালে কিমান দোকান পোহাৰ বহিছে সেইবিলাকো মই এতিয়া আপোনালোকক দেখাই আছোঁ। সেইফালে গৈ আছোঁ। ইয়াত মোৰ চিনাকি এটা ল'ৰাই দোকান দিছে। এতিয়া আপোনালোকে দেখা পাইছিল যে এজন ল'ৰাই মোক সুধিছিল যে পাণ লাগিব নে নাই। সেই ল'ৰাজনেই মোৰ চিনাকি ল'ৰা। আৰু এইফালে আপোনালোকে যিমান দোকান পোৱাৰ দেখা পাইছে মিনাৰী দোকান। বলক এতিয়া আমি চিধা মাঠকলালৈ যাওঁ। এতিয়া আমি যিখন ঠাইত আছোঁ এইটো হ'ল আমাৰ মাঠকলা। ইয়াত আমাক মাঠৰ নামাজটো পঢ়োৱা হ'ব। এতিয়া মই যিখন ঠাইত আছোঁ এইটো হ'ল আমাৰ টুকটুকি বজাৰৰ যিখন মাঠ আছে সেই মাঠটো। এইটো চাইছে আপোনালোকে, এইটো যে মাঠখন চাইছে এই মাঠখন মানে অলপ পাছত একেবাৰে পূৰা ভৰি যাব এনেকুৱা মানুহ হ'ব প্ৰায় 2000-3000 মানুহৰ ওপৰত হৈ যাব। মানে এই মাঠখন যে চাইছে গোটেইখিনি ভৰি যাব এনেকুৱা মানুহ আহি পৰি আছে।